মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই কিশোৰ কুমাৰ নাথ, ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষক। নিশ্চয় তোমালোকে ভালে আছা। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰৰ অসমীয়া মাধ্যমৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ সহজ হোৱাকৈ মই এই ভিডিঅ'টো আগবঢ়ালোঁ। ভাল পাৰিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তোমালোকৰ উৎসাহত অসমীয়া মাধ্যমৰ জীয়াই থাকিব ৰাজনীতি বিজ্ঞানৰ মাজেৰে। আহক আজি সমসাময়িক বিশ্ব ৰাজনীতিৰ প্ৰথমটো অধ্যায় শীতল যুদ্ধৰ যুগৰ প্ৰশ্নসমূহ আমি চালি জাৰি চাওঁ। প্ৰথমটো হ'ল শীতল যুদ্ধ কি? উত্তৰটো হ'ল দুটা বৃহৎ শক্তিৰ মাজত প্ৰতিদ্বন্দ্বিতা, কাজিয়া বা অৰিয়া-অৰি সৃষ্টিৰ উত্তেজনা সৃষ্টি হ'লেও তেওঁলোকে গৰম বা সশস্ত্ৰ যুদ্ধ কৰিবলৈ ইচ্ছুক নহয়। তথাপি তেওঁলোকৰ মাজত নিজৰ নিজৰ ক্ষমতা বৃদ্ধিৰ বাবে আন এক অঘোষিত যুদ্ধ আৰম্ভ কৰে। ইয়াকে শীতল যুদ্ধ বুলি কোৱা হয়। অৰ্থাৎ বুজিব লাগিলে তেওঁলোকৰ মাজত শক্তিগোষ্ঠী দুটাৰ মাজত তেওঁলোকৰ মাজত সশস্ত্ৰ কোনো যুদ্ধখন নহয়, অৰ্থাৎ একচুৱেল যিখন আমি প্ৰকৃত যুদ্ধ বুলি কওঁ, বন্দুক বাৰুৰে যিটো গুলীয়াগুলি বুলি কওঁ, সেই যুদ্ধখন নহয়। তাৰ বাহিৰে কি কৰে, সেইখিনিৰ বাহিৰে বাকী গোটেইখিনি কৰিবলগীয়া কামে কৰে নিজৰ নিজৰ ক্ষমতা বৃদ্ধিৰ বাবে। অৰ্থাৎ তেওঁলোকে পোনপটীয়াকৈ তেওঁলোকে সশস্ত্ৰ যুদ্ধখন আৰম্ভণি নঘটায়। দ্বিতীয়টো হ'ল শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? সেইটো উত্তৰটো হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত। চন হ'বলৈ চনটো থাকিবলৈ হ'লে আমি সঠিক নাপাওঁ, কিন্তু যদি চনটো কেতিয়াবা আহে তেতিয়াহ'লে তোমালোকে 1947 চনটো লিখিব পাৰিবা, কাৰণ ট্ৰুমেন নীতিৰ পিছতে এই শীতল যুদ্ধ আৰম্ভ হৈছিল। আৰু যিহেতু তোমালোক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰী, তোমালোকে দ্বিতীয় বিশ্বযুদ্ধ উত্তৰটো লিখিলেই হ'ল। তাৰপিছত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যিটো আহিয়ে থাকে, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল আৰু কেতিয়া? সেইখন হৈছিল বেলগ্ৰেডত 1961 চনত। নেক্সট প্ৰশ্নটো আছিল বাৰ্লিন প্ৰাচীৰ কোন চনত ভাঙোন হৈছিল, অৰ্থাৎ ভাঙি দিয়া হৈছিল, যিখন আমি বাৰ্লিন প্ৰাচীৰ বুলি কওঁ। সেইখন হ'ল 1989, 1989। কোনটো বৰ্ষত পাৰমাণৱিক নিঃপ্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? উত্তৰটো হ'ল 1968 চন। শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰেও উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো কি আছিল? নিশ্চয়কৈ সেইটো হ'ল গোষ্ঠী নিৰপেক্ষ গোট, যিটো আমি গোষ্ঠী নিৰপেক্ষ আন্দোলন হিচাপে গম পাওঁ। নেক্সট প্ৰশ্নটো হ'ল কিউবা ক্ষেপণাস্ত্ৰ সংকট কোন চনত হৈছিল? উত্তৰটো হ'ল 1962 চন। তাৰপিছত আমি অলপ আগুৱাই যাওঁ। নিউৰ সম্পূৰ্ণ ৰূপটো লিখা। সেইটো হ'ল নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখলা, অৰ্থাৎ ইংলিছত হ'ব নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। তোমালোকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইংৰাজী অৰ্থাৎ ইংলিছ যিটো টাৰ্ম থাকিব সেই টাৰ্মটোৰ লগে লগে শিকি যাবা, কাৰণ অসমীয়াত কেতিয়াবা ভাঙনিটো বেলেগ বেলেগ উত্তৰ হিচাপে পোৱা যায়। নেক্সট প্ৰশ্নটো হ'ল শীতল যুদ্ধৰ দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা। মই দুখনৰ নাম দিয়া নাই, তাত ঠাই মই তিনিখনেই দিছোঁ। সেইখন হ'ল লিমিটেড টেষ্ট বেন ট্ৰিটি, নিয়ন্ত্ৰিত পৰীক্ষা নিষিদ্ধ চুক্তি, নিউক্লিয়াৰ নন পলিফাৰেশ্যন ট্ৰিটি, পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধ চুক্তি, দ্য এণ্টি বেলিষ্টিক মিছাইল ট্ৰিটি, সেইখন হ'ল ক্ষেপজ বিজ্ঞান বিৰোধ ক্ষেপণাস্ত্ৰ চুক্তি। এই তিনিখন হ'ল শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত হোৱা অস্ত্ৰ নিয়ন্ত্ৰণৰ চুক্তি। তাৰপিছত আমি আগবাঢ়ি যাওঁ। নাটোৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰটো হ'ল নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, হয়নে? নেক্সট প্ৰশ্নটো হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উদ্ভৱ হোৱা শক্তি গোষ্ঠী দুটাৰ নাম কি? দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উদ্ভৱ হোৱা শক্তি গোষ্ঠী দুটাৰ নাম কি? সেইটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন, যাক আমি USSR বুলি জানো। আৰু এটা প্ৰশ্ন, গুৰুত্বপূৰ্ণ প্ৰশ্ন আহে, সেইটো হ'ল USSRৰ সম্পূৰ্ণ ৰূপটো লিখা। সেইটো হ'ল ইউনিয়ন অফ ছোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক। বহুতে এই নামটো ভুল কৰে, এনেকৈ লিখিবা ইউনিয়ন অফ ছোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক। আমি নেক্সট প্ৰশ্ন আগবাঢ়োঁ। শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে তেওঁলোকৰ বন্ধু দেশসমূহৰ সৈতে আবদ্ধ হোৱা সামৰিক চুক্তি দুখনৰ নাম কি? মই সামৰিক চুক্তি দুখন নহয়, মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিখনমান নাম তাতে আছে, তোমালোকে যিকোনো এখন লিখিলেই হ'লে মই গোটেইখন নাম কৈ দিছোঁ। এখন হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা এগ্ৰিমেণ্ট, অৰ্থাৎ চুক্তিকেইখন হ'ল নাটো, C2 আৰু CEN2, আৰু ছোভিয়েট ইউনিয়নৰ চুক্তিখন হ'ল ৱাৰ্ছো পেক্ট, অৰ্থাৎ ৱাৰ্ছো চুক্তি বুলি কোৱা হয়।
নেক্সট প্ৰশ্নটো আমি আগবাঢ়ো এইটো হ'ল দ্বিতীয় বিশ্বযুদ্ধত জড়িত শক্তি গোষ্ঠী দুটা নাম কি এইটো তোমালোকক কোৱা নাই দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ শক্তি গোষ্ঠী বুলি কোৱা নাই দেই এইটো কৈছে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধখন হৈছিল সেকেণ্ড ৱৰ্ল্ড ৱাৰখন হৈছিল তেতিয়া দুটা শক্তিৰ মাজত হৈছিল সেই শক্তি দুটাৰ নাম সুধিছে সেইটো হ'ল এটা হ'ল মিত্ৰ শক্তি যিটো এলাইড পাৱাৰ বুলি কয় আৰু এটা হ'ল অক্ষীয় শক্তি যিটো এক্সিছ পাৱাৰ বুলি কোৱা হয় হয়নে এটা হ'ল মিত্ৰ শক্তি এলাইড পাৱাৰ আৰু এটা হ'ল অক্ষীয় শক্তি সেইটো হ'ল এক্সিছ পাৱাৰ তাৰপিছত আমি আহোঁ নেক্সট প্ৰশ্নটোলৈ দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা এইকেইটা বস্তু সুধিছে তাৰ মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি কাক বোলে অৰ্থাৎ কোনবিলাক আছিল মিত্ৰ শক্তি কোনগিলা যেতিয়া তোমালোকে জানা যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 চনত তেতিয়া এটা গ্ৰুপ দুটা গ্ৰুপৰ মাজত হৈছিল অৰ্থাৎ দুটা শক্তি গোষ্ঠীৰ মাজত হৈছিল এটা গ্ৰুপত নেতৃত্ব বহন কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰ সোভিয়েট ইউনিয়ন গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্স এইকেইটাৰ নেতৃত্ব লোৱা এই শক্তি গোটটোক কোৱা হৈছিলে মিত্ৰ শক্তি অৰ্থাৎ এলাইড পাৱাৰ আৰু যিটো বিৰোধ কৰিছিল আনটো যিটো গ্ৰুপ আছিল কাৰণ দুটা গ্ৰুপৰ মাজত হৈছিলে দুটা গোষ্ঠীৰ মাজত হৈছিলে আনটো গ্ৰুপত কোন কোন আছিল জাৰ্মানী ইটালী আৰু জাপান অৰ্থাৎ এই গ্ৰুপটো কি বুলি কোৱা হৈছিল এক্সিছ পাৱাৰ অৰ্থাৎ অক্ষীয় শক্তি বুলি কোৱা হৈছিল নিশ্চয় বুজি পাইছা যদি তোমালোকে ইয়াৰ মাজত যদি কিবা সন্দেহ হয় তোমালোকে এটা পজ কৰি চাব পাৰিবা আমি নেক্সট প্ৰশ্নটোলৈ আহক বাৰু বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু ৰাষ্ট্ৰৰ মিত্ৰতাৰ কিয় প্ৰয়োজন কাৰণ লিখা তোমালোকে দুটাও দিব পাৰে তিনিটাও দিব পাৰে প্ৰশ্নটোত সেইটো হ'ল উত্তৰটো হ'ল বৃহৎ শক্তিবিলাকক সৰু ৰাষ্ট্ৰবিলাকক প্ৰয়োজন সেইটো হ'ল সৰু সৰু ৰাষ্ট্ৰবোৰত থকা তেল আৰু খনিজ সম্পদৰ বাবে দ্বিতীয়টো হ'ল তেওঁলোকে যাতে চোৰাং চোৱাগিৰি কৰাত সহায় কৰে তৃতীয়টো হ'ল সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা সামৰিক বাহিনী মোতায়েন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপণ কৰাত সহায় হয় আৰু লাষ্টটো হ'ল বৃহৎ শক্তিৰ নিজৰ আদৰ্শ সৰু সৰু ৰাষ্ট্ৰবোৰক বিস্তাৰ কৰিবলৈ এইটো প্ৰশ্ন এইটো মই তোমালোকক বুজাই দিছোঁ কাৰণ দুইটা শক্তি গোষ্ঠীৰে কি আছিলে এটা আছিলে তেওঁলোকে পুঁজিবাদী আদৰ্শ ফ'ল' কৰিছিলে অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই আনটো হ'ল সমাজবাদী অৰ্থাৎ সাম্যবাদী আদৰ্শ কোনে কৰিছিলে সেইটো হ'ল সোভিয়েট ইউনিয়নে গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ পুঁজিবাদী আদৰ্শবিলাক নিজৰ সপক্ষত থকা সৰু ৰাষ্ট্ৰবোৰক তেওঁলোকে দিবৰ কাৰণে চেষ্টা কৰিছিলে আনহাতে সোভিয়েট ইউনিয়নে তেওঁলোকৰ সাম্যবাদী যিটো আদৰ্শ তেওঁলোকৰ নিজৰ সৰু সৰু ৰাষ্ট্ৰবোৰক দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে সেই চেষ্টাৰ কাৰণে তেওঁলোকৰ কি হৈছিল সৰু সৰু যিবিলাক ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰবিলাকৰ লগত মিত্ৰতা তেওঁলোকৰ প্ৰয়োজন হৈছিলে বুজি পাইছানে তাৰপিছত নেক্সট প্ৰশ্নটো হ'ল LDCৰ সম্পূৰ্ণ ৰূপটো লিখা উত্তৰটো হ'ল লিষ্ট ডেভেলপ কাউণ্ট্ৰিজ অৰ্থাৎ অসমীয়াত হ'ল কম উন্নত ৰাষ্ট্ৰ নতুন আৰু এটা প্ৰশ্ন আহোঁ এইটো দীঘলীয়া প্ৰশ্ন নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ বিষয়ে লিখা বা তোমাক এনেকৈ হ'ব পাৰে নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ এটা সমালোচনাত্মক প্ৰবন্ধ লিখা বা চমুকৈ লিখা তেতিয়া তোমালোকৰ উত্তৰটো এইখিনিয়ে হ'ব মই কৈ দিছোঁ এফালৰ পৰা তোমালোকে পজ কৰি চাব পাৰিবা শীতল যুদ্ধৰ সময়ত যিটো অৰ্থনৈতিক ব্যৱস্থা চলি আছিল সেইটোৱে গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহক কোনো উপকৃত কৰা নাছিল এই ৰাষ্ট্ৰবোৰে পুঁজিপতি ৰাষ্ট্ৰসমূহৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হৈছিল সেয়েহে দেশসমূহৰ মাজত এনে এটা নতুন অৰ্থনৈতিক শৃংখলাৰ প্ৰয়োজন অনুভৱ হৈছিল এই অনুভৱৰ পৰাই নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ ধাৰণাটোৰ সৃষ্টি হয় আৰু এই উদ্দেশ্যে 1972 চনত সান্টিয়াগো অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়নৰ অধিৱেশনত উন্নয়নৰ বাবে নতুন বাণিজ্য নীতি শীৰ্ষক নামৰ প্ৰতিবেদন প্ৰস্তুত কৰা হয় এই প্ৰতিবেদনত আন্তৰ্জাতিক বাণিজ্য ব্যৱস্থাৰ কিছুমান পৰিৱৰ্তন অনা হৈছিল এইখিনিত কোৱা হৈছে যিটো শীতল যুদ্ধৰ যিটো সময়ত চলি আছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত শীতল যুদ্ধ হৈছিলে আৰু সেই শীতল যুদ্ধৰ সময়ত যিটো অৰ্থনৈতিক ব্যৱস্থা চলি আছিলে সেইটো কিন্তু গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহ কাৰণ গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰবিলাক বেছিভাগ দুখীয়াই আছিল LDC আছিলে তেওঁলোকৰ কি হৈছিল সেই ব্যৱস্থাটো যিটো অৰ্থনৈতিক ব্যৱস্থা সেই সময়ত চলি আছিল তেওঁলোকৰ কি কৰিছিল কোনো প্ৰকাৰে লাভান্বিত কৰা নাছিল কোনো উপকাৰ কৰা নাছিল বৰঞ্চ পুঁজিবাদী ধনী ৰাষ্ট্ৰবিলাকৰহে সুবিধা হৈছিল সেয়েহে তেওঁলোকে কি কৰিছিল এই এটা নতুন আন্তৰ্জাতিক অৰ্থনৈতিক ব্যৱস্থা এটা তেওঁলোকে বিচাৰিছিল যিটো পুৰণিটো তেওঁলোকে তাৰ পৰা বিদায় দিব পাৰে সেইকাৰণে তেওঁলোকে এটা সন্মিলন কৰিছিলে অধিৱেশন আনিছিলে তাতে তেওঁলোকে কি কৰিছিলে কিছুমান প্ৰস্তাৱ আনিছিলে অৰ্থাৎ পৰিৱৰ্তন আনিছিলে কি আনিছিলে কম উন্নত দেশবোৰে শোষণ কৰি থকা প্ৰাকৃতিক সম্পদসমূহ অনুন্নত দেশবিলাকৰ নিজৰ অধীনলৈ অনা কম উন্নত ৰাষ্ট্ৰসমূহে যাতে উৎপাদিত সামগ্ৰীসমূহ উচিত মূল্য পায় তাৰ বাবে পশ্চিমীয়া বজাৰসমূহত প্ৰৱেশ ক্ষমতা দিব লাগে তৃতীয়তে হ'ল পশ্চিমীয়া দেশসমূহে সৰবৰাহ কৰা প্ৰযুক্তিবিদ্যাৰ মূল্য হ্ৰাস কৰা আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠানবোৰত কম উন্নত ৰাষ্ট্ৰসমূহক বিশেষ ভূমিকা ল'বলৈ দিব লাগে এইকেইটা তেওঁলোকে পৰিৱৰ্তন আনিবৰ কাৰণে চেষ্টা কৰিছিল
কিন্তু মাজতে কি হ'ল 1961 চনত যদিও বেলগ্ৰেডত তেওঁলোকৰ প্ৰথমখন গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ যে সন্মিলন হৈছিল এই সন্মিলনখনত যদিও তেওঁলোকে এই অৰ্থনৈতিক ব্যৱস্থাটোৰ বিশেষ গুৰুত্ব দিয়া নাছিল কিন্তু 1970 দশকত এই গোষ্ঠীৰ নিৰপেক্ষ ৰাষ্ট্ৰসমূহে অৰ্থনীতিৰ অৰ্থাৎ বাণিজ্যটো বৰ্তমান বাণিজ্যৰ ওপৰত গুৰুত্ব দিবলৈ ধৰে কিন্তু পিছে কি হয় 1980 চনৰ পিছৰ সময়ত এওঁলোকে চেষ্টা কৰিছিল যদিও অৰ্থাৎ উন্নত ৰাষ্ট্ৰ এই আমাৰ গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহে তেওঁলোকে চেষ্টা কৰিছিল এই পৰিৱৰ্তন আনিবৰ কাৰণে তেওঁলোকৰ সপক্ষত আনিবৰ কাৰণে কিন্তু উন্নত ৰাষ্ট্ৰবিলাকক কিন্তু কি কৰা নাছিল বহি থকা নাছিল তেওঁলোকে এনে ৰৈ থকা নাছিল তেওঁলোকে কি কৰিছিলে এই নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ বিপক্ষে তেওঁলোকে কিছুমান বেয়া মনোভাৱ আনিব ধৰিলে অৰ্থাৎ বাধা সৃষ্টি কৰিব ধৰিলে তেওঁলোকে নিজৰ স্বাৰ্থত আনিব ধৰিলে আৰু ফলত কি হ'ল বৰ্তমান সময়তো এই গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহৰ গোটসমূহে যিবিলাক দুখীয়া ৰাষ্ট্ৰ আছে তেওঁলোকে এই বাধাৰ থকাৰ পিছতো তেওঁলোকে নিজৰ স্বাৰ্থ নিজৰ বাণিজ্য নিজৰ সপক্ষে আনিবৰ কাৰণে কি কৰিব লগা হৈছে সংগ্ৰাম কৰিবলগীয়া হৈছে এটোৱে হ'ল নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখলা তাৰপিছতো হ'ল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সেইটো হ'ল কিউবা আণৱিক সংকট কি অৰ্থাৎ কিউবা মিছাইল ক্ৰাইচিছ কি ইয়াৰ তাৎপৰ্য কি মই এখিনি লিখি দিছোঁ তোমালোকে পজ কৰি ধুনীয়াকৈ চাব পাৰিবা চমুকৈ তোমালোকক বুজাই দিছোঁ সেইটো হ'ল তোমালোকে জানা কিউবাখন হ'ল এখন কমিউনিষ্ট অৰ্থাৎ সাম্যবাদী ৰাষ্ট্ৰ আছিল কিন্তু কিউবাৰ ওচৰত এখন যিটো শক্তিশালী ৰাষ্ট্ৰ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আছিল পুঁজিবাদী আৰু কিউবা সাম্যবাদীৰ কাৰণে কি হৈছিলে সোভিয়েট ইউনিয়ন অৰ্থাৎ আমেৰিকাৰ শত্ৰু ৰাষ্ট্ৰ সোভিয়েট ইউনিয়নৰ কি হৈছিলে এই কিউবাখন বন্ধুত্ব আছিলে যিটো আমেৰিকাই ভাল পোৱা নাছিল ফলত কি হ'ল মাজতে কি হ'ল কিউবাখন আমেৰিকাই আক্ৰমণ কৰি দখল কৰিব বুলি ভাবি সোভিয়েট ইউনিয়নে কি কৰিলে এই ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰখন অৰ্থাৎ কিউবাখন এখন দ্বীপৰাষ্ট্ৰ আৰু এই কিউবাখনত কি কৰিলে কিছুমান আণৱিক পাৰমাণৱিক ক্ষেপণাস্ত্ৰ মিছাইল কি কৰিলে তেওঁলোকে স্থাপন কৰিলে এই কথা গম পোৱাৰ লগে লগে কি হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ ক্ষুব্ধ হৈ পৰিছিল আৰু তেওঁলোকৰ নিজৰ সৈন্যবিলাকক কৈছিল অৰ্থাৎ যুদ্ধজাহাজবিলাকক কৈছিল যে মিছাইল কঢ়িওৱা সোভিয়েট ইউনিয়নে মিছাইল কঢ়িওৱা গাড়ীবোৰক কি কৰিব দিছিল গাড়ী বুলি নহয় সৰি সেইটো হ'ল যুদ্ধজাহাজবিলাকক তেওঁলোকে বাধা দিবৰ কাৰণে কৈছিল আৰু দৰকাৰ হ'লে কি কৰিব দিছিল যুদ্ধৰ কাৰণে সাজু হ'বলৈ দিছিল আৰু ইয়াৰ ফলত কি হ'ল কিউবাত কি হ'ল এটা পুৰা এটা উত্তেজনাৰ সৃষ্টি হৈছিল আৰু এটা সংকটৰ সৃষ্টি হৈছিল কাৰণ ইয়ে আকৌ পুনৰ যুদ্ধৰ ফালে নিব পাৰে আৰু ফলত কি হৈছিল এই সংকটটো কি বুলি কোৱা হৈছিল কিউবাৰ আণৱিক সংকট বুলি কোৱা হৈছিল লগতে আৰু এটা সৰু প্ৰশ্ন এটা আছে সেইটো হ'ল ইয়াৰ তাৎপৰ্যটো কি এই তাৎপৰ্য বেলেগ একো নহয় কাৰণ কিউবাক লৈ আমেৰিকা আৰু সোভিয়েট ইউনিয়নৰ মাজত বহুত উত্তেজনা হৈছিল হ'লেও কি হোৱা নাছিল এখন পূৰ্ণাংগ যুদ্ধ হোৱা নাছিল আৰু তাৰপিছত কি হৈছিল তেওঁলোকৰ মাজত আলোচনা কৰি অৰ্থাৎ আমেৰিকা সোভিয়েট ইউনিয়নৰ মাজত আলোচনা কৰি কি কৰা হৈছিল যে আমেৰিকাই কিউবা আক্ৰমণ নকৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু তাৰ বিপৰীতে সোভিয়েট ইউনিয়নৰ কিউবাৰ পৰা ক্ষেপণাস্ত্ৰ ঘাটিবোৰ ধ্বংস কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল বহুত কম সময়ত বুজাব লগা হৈছে ছাত্ৰ ছাত্ৰীসকল অলপ কিজানি মই সৰু কৰিছোঁ মই নাজানো এইটো মোৰ প্ৰথম ভিডিঅ' আগতেও বনাইছিলোঁ কিন্তু মই পাঠ্যক্ৰমৰ ওপৰত বনোৱা নাছিলোঁ হ'লেও চেষ্টা এটা কৰিছোঁ ভাল হ'লে লাইক কৰিব আৰু যদি উৎসাহ দিয়ে নতুন ভিডিঅ' নতুন আনিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ